হেল্ল' এভৰিৱান, আজি আমি ওলালো মোৰ মাহীহঁতৰ ঘৰলৈ বুলি। বিয়াৰ পাছত ফেষ্টিভেলবোৰত মোৰ ৰিলেটিভছৰ ঘৰলৈ যাবলৈ প্ৰায় সুবিধাই পোৱা নাছিলো। সেইকাৰণে আজি আমি ওলালো বোলো বিহু খাই আহোঁ মোৰ মাহীহঁতৰ ঘৰত। বিহু দিনাখন যাম যেতিয়া খালী হাতে যাম জানো, সেইকাৰণে কিবা এটা লৈও ললো মাহীহঁতলৈ বুলি। প্ৰথমে আমি আহিলো মহামৃত্যুঞ্জয় মন্দিৰৰ কাষতে থকা মোৰ 2 নম্বৰ মাহীগৰাকীৰ ঘৰত। আৰু চাওকচোন, আমি আহা বুলি গম পাই মাহীয়ে ইমান ধুনীয়াকৈ বনাইছে। মাহীয়ে কিন্তু বহুত ধুনীয়া বনায়। পিছে ক'ব লাগিব, মোৰ গোটেইকেইজনী মাহীয়ে কিন্তু বহুত ধুনীয়া বনাব জানে। আমাৰ অসমীয়াৰ বিহুটো জলপান আৰু পিঠা পনাৰ অবিহনে আধৰুৱা। সেইকাৰণে জলপান আৰু পিঠা পনাও দবাই দিলো আৰু মাহীৰ ঘৰত। মাহীহঁতৰ ঘৰত খাই বৈ লৈ বিহুৰ শুভেচ্ছা জনাই আমি আহি গলো মোৰ প্ৰথম মাহীগৰাকীৰ ঘৰত। পিছে ভাগিনীয়েক আহিছে বুলি বিহুত মাহীয়েকৰ মৰম দেখিছে। আৰু এয়া চাওকচোন, মহাই ৰাতিৰ খানাৰ তৈয়াৰী কৰি আছে। মাহীৰ ঘৰৰ পৰা বিহুৰ সান্দহ আৰু পিঠাৰ টোপোলা লৈ আমি ঘৰলৈ বুলি উভতিলো। পিছে আজি বিহু খাই খাই পেট একদম ফুটি যাওঁ হৈ আছে পাই আমাৰ। অ'কে, ষ্টে টিউন গাইজ, বাই বাই।